Hello everyone, welcome to my YouTube channel আৰু good morning, good evening, good night সব একেলগে যি সকলে ৰাতিপুৱা চাই আছে তেওঁলোকৰ কাৰণে good morning যি সকলে ভাতিবেলা চাই আছে good afternoon সব একেলগে দি দিছো একেলগে দিৱালী আৰু আপোনালোক সকলোকে দিৱালীৰ বহুত শুভেচ্ছা থাকিল আৰু মই উঠিছো অলপ আগতে চকুকেইটা ফুলি আছে আৰু এতিয়া হল 7:20 আৰু আজি যেহেতু বন্ধও দিৱালীৰ বাবে আৰু আমি আজি ৰুম ঠিক কৰিম গুতে আৰু দিৱালী যেহেতু দিৱালীৰ ভাইবছখিনি আপোনালোকক ইয়াত কেনেকুৱা নতুন ৰুম যেহেতু গুটেখিনি দেখাম আৰু সেইটো কাৰণে চাই থাকক ভিডিঅ'টো আজি আৰু ৰুম চুম অলপ ঠিক হৈ গৈছে লাইট চাইট বিচাৰি কৰি ললো আৰু এতিয়া মই বনাও পিঠা আৰু কিয় পিঠা বনাও সেইখিনি পিছলৈ কৈ আছো আপোনালোকক হঠাতে যাবলৈ ঘৰৰ পৰা দিপুঠা পিঠাগুৰি আছিল তো ভাবিলো পিঠাগুৰি পানী পিঠা আৰু তেলত ভাজা পিঠা বনাও সেইটো কাৰণে বনাব ললো ফাৰ্ষ্ট আৰু এয়া বনাইছো পুৰা স্পিড ধেৰ কাম আছে গুটেখিনি কৰি যাব লাগিব আজি এঠাইলৈ যি ঠাই মোৰে নহয় সকলোৰে বাবে আপোন সকলোৱে আহিব লাগে তাত বুলি মই ভাবো আৰু আমি পুৰা তৰা জুন বেলি সব বনাই দিছো একেলগে আজি দিৱালীৰ লগতে 14 নৱেম্বৰ আৰু আমি হেতু কাৰণে ৰাতিপুৱাই ভাবিলো যে চাইল্ড হোমত যাম য'ত অনাথ শিশু থাকে আৰু তেওঁলোকৰ লগত অলপ সময় কটাম তাৰ বাবে আমি পিঠা চিঠা বনাই লৈছো যাতে তেওঁলোকে যেহেতু ঘৰত বনোৱা হেনেকে খাব নাপায় আৰু আমি অলপমান চেষ্টা কৰিছো কি হয় ঠিক নাই আৰু এতিয়া অনামিকাই বনাব মিঠাই নাৰিকলৰ তাৰ বাবে নাৰিকল ৰুকি কৰি সব লৈছো আৰু কি লৈছো সেইখিনি দেখাম আৰু প্ৰায় 4 মান বজাত আমি যাম আৰু তেওঁলোকৰ লগত কটোৱা অলপমান মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পাৰো যদি তেনেহলে ভিডিঅ'টো চাই থাকক আৰু মই নাৰিকলৰ মিঠাইৰ বাবে কি বস্তু লোৱা হৈছে সেইখিনি দেখাই আছো এতিয়া ইয়া নাৰিকল ৰুকি কৰি লোৱা হ'ল আৰু লগতে আছে ইয়াত আমূল্য ইয়া আমূল তাজা ঘি কিশমিশ কাজু আৰু চেনি আছে আৰু এইখিনিয়ে নাৰিকলৰ মিঠাই বনাব অনামিকাত মই ইমান নাজানোৱে বনাবলৈ তো কেনেকৈ বনাই সেইখিনি দেখাই আছো আৰু 4 মান বজাত যোৱাৰ ভিডিঅ' অলপমান দেখাম তেনেহলে চাই থাকক মোৰ ভিডিঅ'টো কেফালে নাৰিকলৰ মিঠাই বনাই হৈ গ'ল আৰু ইয়াৰ ওপৰত কাজু কিশমিশ দি দিয়া হ'ল আৰু এতিয়া কাটি পেলাই আমি লৈ যাম আৰু এইটো হ'ল আমাৰ ৰুম গুটে মই সজোৱা নাই বাৰু অনামিকাই সজাইছে এইটো গুটেটো লাইটস গুটে দি দিছে তাই নিজে ধুনীয়া লাগিছে ন কৈ দিব কমেন্টত প্লিজ ভাল লাগিছে নে নাই আৰু ঘৰত যেহেতু নাই ভাবিলো ইয়াত চাকি গছি লগাই আমি অৰফেঞ্জত যাম হেতু কাৰণে চাকি বন্তি লগাই আমি যাবলৈ লম হেতু কাৰণে চাকি বন্তি জ্বলালো ৰুম ডেকৰেট কৰি প্ৰায় হৈ গ'ল চাকি দিও হৈ গ'ল আৰু আমি যাম এতিয়া লংকেশ্বৰলৈ য'ত আপোনালোকক যাম বুলি আগতে কৈছিলো তেনেহলে ভিডিঅ'টোৰ লগত ষ্টে টিউনড আৰু সব পেকিং কৰি ললো আৰু হেয়া আমি গৈ আছো গুটে গলিটো আমি থাকো যেহেতু কৈলাশপুৰত গুটে গলিটো পুৰা ধুনীয়া লাইটিং গুটে জ্বলাই থৈছে সব মানুহে গুটে ৰাস্তা আজি দীপাৱলী যেহেতু পোহৰৰ উৎসৱ গুটে ৰাস্তা পোহৰ আৰু আমি প্ৰায় পালোহি আৰু দোকানৰ পৰা দুটা বস্তু ললো আৰু ফ্ৰণ্টতে আছে অৰফেঞ্জখন আৰু ইয়া পাই গলোহি ৰেড কৰ্চ লিখা আছে আৰু সোমাম যেহেতু তলা মাৰি আছে ভিতৰৰ পৰা খুলি দিলে আমি সোমাই যাম আৰু আমি সোমাই আহিলো আৰু তাত থকা যিজন মানুহ তেওঁ ল'ৰা-ছোৱালীখিনিক ডাইনিং হলত মাতি দিলে আৰু গুটেখিনি ইমান মৰম লগাকে মাতি দিয়াৰ লগে লগে আহি বহি আছে আৰু সিহঁতৰ কাৰণে ইফালে ইয়াত থকা মানুহখিনিয়ে ভাত পানীও বনাই আছে কাৰণ ৰাতিপুৱা সন্ধিয়া হৈছে আৰু গুটেখিনি ধুনীয়াকৈ লাইন কৰি ডাইনিং হলত বহি গ'ল আৰু আমিও দিবলৈ যি আনিছো বনাই তাকে ললো মই ভিডিঅ' কৰিছো দেই ও আঁকি থৈ দিছা ছবি নামটো কি তোমাৰ ও আকাশ বৈশ্য মানে ছবি আঁকে আৰু কোনে কি কৰা ও বল খেলা ও বাহ
দিয়া ভালকৈ খেলা ক্ৰিকেটাৰ হ'ব পাৰিবা ন সিহঁতে বল খেলে বোলে তোমালোক তিনিটাই কি কৰা কোনে কি কৰি ভাল পোৱা হা ফুটবল খেলি ভাল পোৱা আৰু তুমি অ' কেৰম তুমি কেৰমে খেলি ভাল পোৱা নামটো কি তোমাৰ ৰাতুল দাস ৰাহুল দাস তোমাৰ নমস্কাৰ মোৰ নাম প্ৰসেনজিৎ নে প্ৰসঞ্জিৎ প্ৰসেনজিৎ আৰু তোমাৰ নামটো কি ৰাভা এজনী বাক ভাল লাগিছে নাই তুমি ক্লাছ 1 তুমি 4 তুমি 3 আৰু ইহঁত তোমালোক কোন কোন ক্লাছৰ হা 8 তুমি 11 বা ক'ত পঢ়িছা এতিয়া অঁ তুমি ই মিচিকি হাঁহি অনলাইন ক্লাছ হৈছে অনলাইন কেনেকৈ মোবাইল অঁ মাহে আৰু তোমালোক কোন ক্লাছৰ 1 5 আৰু তুমি অ' 5 একেখন স্কুলতে দুইটা গীত গাম লাষ্ট तुमसे ज़्यादा तुमसे कम नहीं तुमसे ज़्यादा तुमसे कम नहीं सावधान विश्राम ओ वाह सावधान আপুনি ইয়াত কিমান বছৰৰ পৰা আছে মই লাষ্ট ইয়াৰ আহিছিলোঁ মানে তেতিয়া আপুনি আছিলে আমি মানে তেতিয়া আমি সিহঁতৰ ৰুমতহে গৈছিলোঁ য'ত থাকে মানে সিহঁতে বেড আছে তাতে ইয়াতে অহা নাছিলোঁ আৰু সিহঁত গ'লগৈ আৰু আমিও গুচি আহিলোঁ ইয়াৰ পিছতে আৰু আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ আশা কৰোঁ ভাল পাইছে আৰু আকৌ আপোনালোকক নেক্সট ব্লগত লগ পাই আছোঁ তেনেহ'লে আজিলৈ বাই